गया होमबाबो माने गामिनि सबके डांगर जिजन माने हेरि হয় इखो थांनानै खुलुमनो होयो बे मोनसे मा बे मोनसे दा जोंनि जाथिया होनाय मोनसे संस्कार बे संस्कारखौ जों माने बिमानिफ्राय बिफानिफ्राय फिसौ फिसौजो बा हेरि নিজৰ ল'ৰা ছোৱালীক দিব লাগিব बे असली सम्पत्ति আৰু ল'ৰা ছোৱালীক সময় দিব লাগিব টাইম ইজ দ্য মোস্ট প্ৰেচিয়াছ থিং ইন দ্য ৱৰ্ল্ড যেনেকৈ ক'লো প্ৰথম কথা ব্ৰেইনটো বহুত ইম্পৰ্টেণ্ট হয় ব্ৰেইনে এজন সাধাৰণ মানুহক অসাধাৰণ কৰিব পাৰে এক্সট্ৰাঅৰ্ডিনাৰী কৰি দিব পাৰে ঠিক তেনেকৈ আমাৰ যোনটো টাইম হয় টাইমটো আটাইতকৈ বেছি মূল্যৱান ল'ৰা ছোৱালীয়ে যদি ফোনটো লৈছে ফোনত কি চাইছে সেইটো ইম্পৰ্টেণ্ট হয় মাক বা দেউতাকে চাব লাগে কাৰণ আমি দেখিছোঁ যে কৰোণা হোৱাৰ কাৰণে অনলাইনত ক্লাছ হ'ব ধৰিছে হয়নে নহয় অনলাইনত ক্লাছ হৈছে এতিয়া বহুত এনেকুৱা মাক দেউতাক আছে নিজে স্ক্ৰীণ টাচ মোবাইলটো ইউজ কৰিব নাজানে এতিয়া মোৰ মায়ে নাজানে স্ক্ৰীণ টাচত মোবাইলত যদি ফোন আহে মায়ে ভয় কৰে আনকি মাবাयदि खालामो हाय बिदिसो बुङो नै जारो हम होननानै आंखौसो होयो फैनानै दाखिन्थु মই ধৰিবলগীয়া হয় माबायदि नुयो मानसिखौनो नुयो बा बर्थाखालि मानसिखौ जनायाव नुदो इदि माने फुरसि जालायो এনেকুৱা ইমান এটা ডিজিটেল ইণ্ডিয়া হৈ গৈছে আজি যদি দিল্লীত কোনোবা যদি মাষ্টৰে যদি পঢ়াই আছে আমি গুগামুখৰ পৰাই চাই কিনে তাৰ পৰা শিক্ষা ল'ব পাৰোঁ তো এই ল'ৰা ছোৱালীবিলাকে এই আলটু ফালটু কিবা কিবি চাই সময় বৰবাদ কৰাকে আমি কোনোবা ভাল কোচ এজনে শিকোৱা ফুটবলৰ ভাল টেকনিকটো আমি হেৰি কৰিব পাৰোঁ পলিচৰৰ নাৰ্জাৰী সকলোৱে চিনি পাওঁ আমি হয়নে তেওঁ যদি আৰু সোনকালে যদি ৰেকগনাইজ কৰা হ'লে তেওঁ হয়তো ইণ্টাৰনেশ্যনেল লেভেলৰ এজন প্লেয়াৰ হ'ব পাৰিলে হয় আপোনালোকে বিশ্বাস কৰে নে নকৰে হয়নে এইটো বিশ্বাস আছে হয়নে নহয় কিমান ভাল টেকনিক এটা কিমান ধুনীয়াকৈ হেৰি তো আমাৰ এনেকুৱা কিছুমান টেলেণ্ট এতিয়াও আছে গোগামুখৰ চুকে কোণে আছে জোনাইৰ চুকে কোণে আছে কিন্তু আমি তেওঁলোকক চিনাক্ত কৰিব লাগিব আৰু সেই দায়িত্ব আমাৰ পেৰেণ্টছৰ টিচাৰ স্কুলৰ টিচাৰৰো দায়িত্ব আছে কলেজৰ টিচাৰৰো দায়িত্ব আছে চিনাকিটো তেওঁলোকে কৰিব লাগিব মাক দেউতাকক বুজাব লাগিব টকা পইচা যদি নাই তেনেহ'লে সেই টকা পইচা যোগাৰ কৰা স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব লাগিব दा इयाव आंनि टपिकआ जादों बाथौ धोरोमनि गेजेरजों लाइमोनफोरनि सोद्रोम आखु दानाय माने केरेक्टारটো ভাল কৰিব লাগিব কৈছে আজিকালি ল'ৰাবিলাকে কি কৰিছে নিচা খাব ধৰিছে আৰু নিচাটো এৰাব হ'লে মাক দেউতাকে নিজে প্ৰথমতে এৰিব লাগিব নিচাটো হয়নে নহয় এটা যে কিমান ধুনীয়াকৈ ক'লে যে আমাৰ বাথৌ ধৰ্মত মংগলবাৰ দিনাখন মানুহে মাছ মাংস নোখোৱাকৈ থাকিব নোৱাৰে সেইটো কথা কৈছে সেইদিনাখনতো খাব নালাগে কাৰণ গোটেই বুহুমखौनो जों मा खालामो सिबियो बे दिना গোটেই बुहुमानो लोगो नांनानै जोंखौ बोर होयो সেই बोरটো পাব হ'লে আমি সিহঁতক হত্যা কৰিব নালাগিব সেইদিনাখন এটলিষ্ট আৰু আমি এই মদ খোৱা অকল আমাৰ অঞ্চলতে নহয় আমাৰ ডিষ্ট্ৰিক্টতে নহয় অকল আমাৰ অসমতে নহয় আমাৰ বড়োলেণ্ডতে নহয় ইয়াক আমি গোটেই ভাৰতবৰ্ষত গোটেই ৱৰ্ল্ডত আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব এই কথা ক'লে আৰু এয়া প্ৰতিষ্ঠা কৰিবলৈ আমাৰ অকল দেউৰীসকলে কৰিব নালাগিব দেউৰীসকলে অকল কৰিব নোৱাৰে আমি ৰাইজে কৰিব লাগিব সকলোৱে লগ হয় কিছুমান আমি নিয়ম পালন কৰিব লাগিব যেনেকৈ আমাৰ নিয়মসমূহৰ বিষয়ে খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে ময়ো দুখনমান আৰজত উপস্থিত হৈছিলোঁ তেনেকুৱা দুখন আৰজত মই দেখিছোঁ ইফালে যে আফা বৰাই বাথৌ কৈ আছে এনেকৈ খজুৱাই আছে হা ইফালে চাই আছে নাক ফাই খালামকেইটা খালামকে তেনেকুৱা ধৰণৰ কথা কৈ আছে এপিনে আকৌ হেৰি ভক্তি দেখুৱাইছে ইফালে আকৌ কি বনাইছে সেইটোৱে চাই আছে মানে জানাইলিং নাইফুৰা মানে বাট গোসो होयो যি মানে নিয়ম जोंनि बाथौनि যি নিয়ম মানে बे नियमखौ মানে যিটো ৰুল মতে যাব লাগে সেইটো মতে নাযায় মানে বহু ক্ষেত্ৰত ঠিক আছে সেইটো কথা কৈছিলে এটা মই নিজৰ টপিকলৈ আহিছোঁ which we live in our land and this land we have inherited from our ancestors the name of this land is Boroland second kotha koisile the Bodo language is certainly a scientifically acceptable language our language and culture are the means of our identity we must struggle for the survival of our language eta ei language er kotha koise aru ইয়াত লেংগুৱেজৰ কথা কৈছে আৰু ইনফেক্ট আমাৰ যোনটো মই যেহেতু পলিটিকেল সায়েন্স ৰাজতান্ত্ৰিক বিভাগ নিয়াং আছে মানে হেৰি প্ৰফেসৰ হিচাপে মই যেহেতু মই ৰাজনীতি বিজ্ঞানৰ কথা প্ৰতিটো ক্লাছতে ক'বলগীয়া হয় সেইটো কাৰণে ইয়াত মানে যোনটো আমাৰ কনষ্টিটিউশ্যনৰ 22টা ভাষা 8 শিডিউলত লিখা আছে তাৰ ভিতৰত প্ৰাউডলি ক'ব পাৰোঁ যে আমাৰ বড়ো ভাষাটো আছে তাৰ হয়নে আৰু সেইটো কাৰণে এতিয়া আনফৰ্চুনেটলি যেটো সময়ত আমি স্কুলিং কৰিছিলোঁ সেইটো টাইমত আমাৰ এৰিয়াবিলাকত
এৰিয়াবিলাকত বড়ো ভাষাৰ ভাল এলপি স্কুল বা ভাল স্কুল সেইটো সময়ত নাছিলে বহুত বেয়া লগা অৱস্থাত আছিলে যাৰ কাৰণে হয়তো আমি নিজৰ ভাষাটোতে পঢ়িবৰ কাৰণে মাতৃভাষাত পঢ়িবৰ কাৰণে মানে বঞ্চিত হ'লো সেইটো মানে অতি হয় দুখিত কিন্তু ষ্টিল মানে পঢ়ি আছোঁ আৰু যিটো দেৱনাগৰী লিপি সেইটো হিন্দী ভাষাৰ লগত যিহেতু মিলে গতিকে মই এনেকৈ চাই মই এইটো পঢ়িব পাৰোঁ আৰু গতিকে মই মানে আৰু এটা মোৰ দুখ থাকি যায় যে আমি এতিয়া কৈ থাকোঁ যে আমাৰ ভাষাটোক বহুত হেৰি কৰিব লাগে আপগ্ৰেড কৰিব লাগে बयबो गावनि माबाखौ रावखौ माने लाखिनो नांगौ इदि होनो माने राव माने जादों जोंनि माने किसुमान माने टार्म थायो माने बिराद गोरा आरो बेफोरखौ माने नांगौ माने जोंनो आरो এইবিলাক টাर्म কলপাম আমি যোনবিলাক আমাৰ ৰাইটাৰ্ছ আছে যিয়ে সাহিত্য একাডেমি এৱাৰ্ড পাইছে মংগল সিং হাজাউৰি ৰীতা বড়ো তেওঁলোকে লিখা যিবিলাক মানে আপোনাৰ কিতাপ আছে সেইবিলাক কিতাপ প্ৰতিটো ডিষ্ট্ৰিক্টে আমি পাব লাগিব এতিয়া মই জুনাইত 5খন মান কিতাপৰ দোকান আছে মই গোটেই কিখন কিতাপত দোকানত গৈ মই সুধিছোঁ যে ইয়াত বড়ো ভাষাৰ কিবা উপন্যাস আছে নেকি নভেল আছে নেকি পঢ়িব পাম নেকি তেতিয়া কৈছে যে নাই বাইদেউ বুলি কৈছে তেতিয়া মোৰ বহুত দুখ লাগি গৈছে যে নিজৰ ভাষাটোৰ কিতাপখন আমি পঢ়িব পৰা নাই কিন্তু আমি সদায় কৈ থাকোঁ যে নিজৰ ভাষাটো প্ৰমোট কৰিব লাগে বুলি এতিয়া বাথৌটো কেনেকৈ আমি প্ৰচাৰ কৰিব লাগিব বাথৌটো প্ৰচাৰ কৰিবলৈ এটা অতি উত্তম মাধ্যম হৈছে এতিয়া আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ ব্লগাৰ ওলাইছে হয়নে ব্লগাৰ ওলাইছে যোনে ভিডিঅ' কৰি কিনে ইউটিউবত দি দিয়ে বা ফেচবুকত লাইভ দি দিয়ে হয়নে তেনেকুৱা ওলাইছে কিন্তু লগতে আমাক লাগিব পঢ়িব লাগিব এই কিতাপখন লাগিব কাগজ আৰু কলমৰ লগত সম্পৰ্ক থাকিব লাগিব যিদিনা